Hello everyone, nomoskar. Aru moi ea loisu rongalao pator ag. Aru moi 2 piece man chicken loisu. Aru olopman kothalor guti loisu. Aru ea loisu bilahi. Ea loisu duta koni. Ea loisu alu. Nimokh. Halodhi. Golmoris. Guta jira. Piyaj. জলকীয়া নহৰু আদা 2 চামুচ বেহৰ আৰু মোৰ পেষ্টখিনি ৰেডি হৈ গৈছে তেলখিনি গৰম হোৱাত ইয়াতে মই পিয়াজ আৰু জিৰাখিনি ঢালি দিম হালধি অলপমান মই ছটিয়াই দিছোঁ এয়া মোৰ পিয়াজখিনি ভাজা হৈ গৈছে এতিয়া মই ইয়াতে আপোনাৰ মাংখো কেই পিস ঢালি দিম আৰু মই কঁঠালৰ গুটিখিনি একেলগে ঢালি দিছোঁ আৰু এইখিনি মই লাৰি দিছোঁ আৰু 5 মিনিট সময়ৰ বাবে মই লওঁতে ঢাকনি লগাই থৈ দিম এতিয়া ইয়াতে ৰঙালাওৰ আগখিনি ঢালি দিছোঁ এয়া নিমখ অলপ ঢালি দিছোঁ হালধি অলপ ঢালি দিছোঁ এয়া দিছোঁ আলু এতিয়া মই এইখিনি 5 মিনিট সময়ৰ বাবে ঢাকনি লগাই দিছোঁ আৰু ইয়াৰ পৰা পানী ওলাই আছে পানীখিনি হিকত মই ইয়াতে পেষ্টখিনি ঢালি দিছোঁ আপোনাৰ মছলাখিনি হিকিবৰ বাবে 5 মিনিট সময় ঢাকনি লগাই দিছোঁ ইয়া বিলাহী ঢালি দিছোঁ এতিয়া মই পুনৰ 5 মিনিট সময় ঢাকনি লগাই দিছোঁ এতিয়া ইয়াতে কণীখিনি ঢালি দিছোঁ আৰু 1 মিনিট সময়ৰ বাবে মই আপোনাৰ পুনৰ ঢাকনি এখন লগাই দিছোঁ আৰু এতিয়া ইয়াতে পানী অলপ ঢালি দিছোঁ আৰু পানীখিনি মই আপোনাৰ শুকাই যাবলৈ দিম এয়া উতলি আছে এতিয়া গেছটো মই বন্ধ কৰি দিছোঁ এনেদৰে ৰেডি হৈ গ'ল মোৰ আপোনাৰ ৰঙালাওৰ আগৰ লগত চিকেন আৰু কণীৰ চব্জিখন থ্যাংক ইউ অল